হেপী কাতি বিহু সকলোকে কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। নমস্কাৰ, পুনৰবাৰ আপোনালোক সকলোকে বুলবুল ব্লগিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু আপোনালোকে সকলোৱে জানে। আজি কাতি বিহুৰ উপলক্ষে পথাৰৰ মাজত উপস্থিত হৈছোঁ, যিহেতু আজি চাকি জ্বলাবলৈ আমাৰ অসমীয়া এটা পৰম্পৰা আছে যে কাতি বিহুৰ দিনাখন তুলসীৰ তলত আৰু পথাৰত চাকি এগছ দিয়া হয়। আমি আহিছোঁ কেইবাজনো মানুহ এইপিনে আমাৰ ৰখি আছে আৰু বৰ্তমান আমি চাকিটো জ্বলোৱা নাই। দেখিছে বেলিটো মানে একেবাৰে ওলাই আছে। যদি বেলিটো ওলাই থাকে চাকি গছ দেখি ভাল নালাগিব, সেইটো কাৰণে বেলিটো পৰালে অকণমান অপেক্ষা কৰি আছোঁ। আৰু বৰ্তমান এইপিনে সোমাই গৈছে, দেখিছেনে বাৰু আপোনালোকে? মই বেলিটো একো দেখিয়ে পোৱা নাই, কেমেৰাটো দেখি পোৱা নাই। আৰু সোমাই গৈছে চাকি জ্বলাবলৈ দিন দুপৰতে। আচলতে আপোনালোকক এটা বস্তু দেখাইছোঁ, এই অকণমান দূৰলৈ যে দেখিছে অকণমান হাবি হাবি জংঘল দেখিছে, সেইখন আচলতে যিখন ডিগবৈ লক্ষীপথাৰ ৰিজাৰ্ভখন, সেই ৰিজাৰ্ভখন। আৰু ইয়াত মানে হাতী ওলায়, সেই হেতুকে সকলোৱে মানে সোনকালে চাকি বন্তি জ্বলাই গুচি যায়। আমি আজি হাতীলৈ ভয় নকৰি ৰাতি জ্বলাম বুলি ভাবিছোঁ, যিহেতু ৰাতিৰ পৰিৱেশটো অলপ বেলেগ হয়। তেনেহ'লে আপোনালোকে চাই থাকক। ফাইনেলি বেলিটো অলপমান ডুবিছে, দেখিছে অলপমান। আৰু এতিয়া আমি গৈছোঁ পথাৰৰ মাজলৈ, আৰু এইপিনে সাজু হৈছে চবে লৈ। এইপিনে চাকি জ্বলাকেইডাল লয় না, সেইকেইডাল সেইকেইডাল ফাইনেলি আহি পালোহি চাকি জ্বলোৱা জেগাত। চব পিনে দেখিছে আপোনালোকে পথাৰ, এইপিনেও পথাৰ মই দেখাইছোঁ চাৰিপিনে। আৰু সেইপিনে বেলিটো ডুবিব হৈছে, এটা প্ৰাকৃতিক মনোমোহা দৃশ্য অলপ সময় পিছত আপোনালোকে চাবলৈ পাব। আচলতে যিহেতু মই মোবাইলে কৰি আছোঁ ভিডিঅ'টো, কেমেৰা অহাত দেখিবলৈ ভাল লাগিলেহেঁতেন। মোবাইলে কিমান ভাল লাগে মই নাজানো, তথাপি দেখাবলৈ চেষ্টা কৰিম। আৰু এই ঢিপটোৰ মাজত পাইছোঁ, ইয়াতে সকলোৱে চাকি বন্তি জ্বলাব এডোখৰতে। আপোনালোকে কেতিয়াবা পথাৰলৈ আহি পাইছেনে বাৰু? এবাৰ কমেণ্ট কৰি জনাবচোন কমেণ্ট বক্সত। পথাৰত আহি পাইছে নে? আপোনাৰ কাৰ ঘৰত নিজৰ খেতি আছে এবাৰ জনাবচোন। আৰু এতিয়া আমাৰ এইপিনে চাকি জ্বলাবলৈ সাজু হৈছে। চাকি জ্বলোৱা দৃশ্যটো অলপ মানে চিনেমেটিক টাইপৰ দৰে দেখাবলৈ চেষ্টা কৰিম। বৰ্তমান আন্ধাৰ হ'ল, দেখিছে সেইপিনেও বেলি পৰিলেগে। আৰু এইপিনে আমি আহি আছোঁ পথাৰৰ মাজে মাজে সকলোতে আমি আহি আছোঁ পথাৰৰ মাজে জোক ওলাই। আৰু এইপিনে থাকি আহিছে ৰখি চিঞৰি আছে। এয়া চাকি জ্বলাই থৈ আহিলোঁ আমি। কুঁৱলী পৰিছে এতিয়া, এইটো সময়ত আচলতে কুঁৱলী পৰে। আৰু এতিয়া এই দিনবিলাকত যিটো মানে আমাৰ বতৰৰ যিটো আছিলে পৰিস্থিতি, অৰ্থাৎ যেতিয়া মানে ঠাণ্ডা হ'ব লাগে তেতিয়া ঠাণ্ডা নহয়, যেতিয়া গৰম হ'ব লাগে তেতিয়া গৰম নহয়, এনেকুৱা এটা পৰিস্থিতি হৈছে নহয়? আপোনালোকে নিজে অনুভৱ কৰিছে নাই? সকলোকে পুনৰ এবাৰ কাতি বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু লগৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ।